ৰাতিপুৱা উঠোতে অলপ দেৰি হৈ যায়, হ'লেও মানে কোনো প্ৰব্লেম নাই। তো মই উঠি পেলাই ব্ৰাছ কৰিব আৰম্ভ কৰিছোঁ আৰু আজিৰ দিনটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ। হাই গাইজ, ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। আজি অন্য এটি ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আহিলোঁ পাকঘৰত, আহি পেলাই মই আগতে গৰম পানী লৈ লৈছোঁ। সদায় গৰম পানী খাওঁ মই ৰাতিপুৱা। আৰু পিঠা লৈ লৈছিলোঁ, গৰম পিঠা, আৰু চাহত দিয়াৰ লগে লগে কি জানো বা আজি পিঠাবিলাক ভাঙি গৈ আছে। গৰম আছিল পিঠাবিলাক, সেইকাৰণে। তাৰপিছত ডাৰ্চিৰ পাপা আৰু মই চাহ খাই থাকোঁতে ডাৰ্চি সাৰ পালে আৰু মাত লগালে, আৰু এইফালে আহিলোঁ। গুড মৰ্ণিং। হামু দিয়া হৈ গ'ল? হা? মোজা পিন্ধি লোৱা। বহুত ঠাণ্ডা আছে বাবা। মই পিন্ধি দিব লাগিব। আহা, মই পিন্ধি দিম, আহা। চাওঁ। নানি আৰু মামা ক'ত গ'ল? নানি আৰু মামা? গুচি গ'ল? তুমি মিছ কৰি আছানে? নাই কৰা? ইয়া। দিনটো ষ্টাৰ্ট হ'ল, মানে কাম ষ্টাৰ্ট হ'ল, আৰু কামটো কৰিবই লাগিব। ওচৰৰে ভতিজা ছোৱালী এজনীয়ে ক'লে তাইৰ বোলে কুৰ্তাটো অলপমান টাইট হৈছে। তো মোৰ যিহেতু মানে মেচিন আছে লগত, তো তাই ক'লে যে মোক অলপ চিলাই দিয়া কুৰ্তাটো, আৰু তাইৰ আজি মানে হাত খোৱাব। তো সেইকাৰণে মই তৎক্ষণাত মানে কুৰ্তাটো চিলাই কৰি আহি আকৌ ডাৰ্চিৰ কাৰণে ৰুটি বনালোঁ। আজি বোলে তাই মানে ফিছ শ্বেপত ৰুটি খাব। মোক কৈ আছিলে আম্মা ফিছ শ্বেপত ৰুটি বনাই দিয়া, আৰু ইফালে আম্মাই আলু ভাজি দিছে, আৰু মই ৰুটি বনাই পেলাই ভাজি লৈ আহিছোঁ। তাই মোবাইল চাই আছে, আৰু এইফালে অলপ কাপোৰ আছিল, সেইখিনি মই মেচিনত মানে দি থৈ আহিছোঁ। আৰু আম্মাই কৈছে যে মই মানে ধুই দিম, মানে মেচিনত ঘূৰা হ'লে মই স্পিন কৰি দিম, আৰু আম্মাই কৈছে। আৰু মই ডাৰ্চিক খুৱাই আছোঁ, যিহেতু ডাৰ্চিক খোৱাওঁতে মানে বহুত টাইম লাগে, 1 ঘণ্টামান লাগি যায়। মানে ডিনাৰ, ব্ৰেকফাষ্ট যিয়ে নহওক, তাইক 1 ঘণ্টা টাইম লাগে। তাই লাহে খাই থাকে, বহুত দিগদাৰ আৰু এনেকৈ খালে বাচ্ছাবিলাকে। তো অলপ স্পীডত খালে ভাল লাগে মাকবোৰৰো, কিন্তু উপায় নাই। তাই এনেকুৱা আগৰ পৰাই খুব লাহে খায়, আৰু মানে খোৱা বস্তুটো অকল চকলেট পালে এইবিলাক বহুত স্পীডত খায়, কিন্তু ভাত, ৰুটি বা যিয়ে নহওক সেইবিলাক অলপ দেৰি লাগে। আৰু মই তাইক কিবা কৰি হ'লেও মানে খং নুঠোৱাকৈ মানে মৰম কৰি খুৱাই আছিলোঁ। আৰু তাইৰ এটা মানে খং আছে, যদি খাই থাকোঁতে উঠে, তাই তাৰমানে খোৱা মানে বন্ধ কৰি দিয়ে, আৰু সেইকাৰণে মই তাইক মৰম কৰি খুৱাই আছিলোঁ। আৰু তাৰপিছত খুৱাই পেলাই আহি চাওঁ যে আম্মাই আধা কাপোৰ ধুই লৈ গৈছে, আৰু অলপমান আছে, সেইখিনি মই বাল্টিং এটাত ভৰাই মানে ভাবিছোঁ লৈ যাওঁ। আম্মাৰ মানে ইজি হ'ব, আৰু দুইটাই কাপোৰ মেলি দিলে সোনকালে হ'ব, যিহেতু 2 দিনৰ কাপোৰ আছিল, আৰু মই এদিন কাপোৰ ধোৱা নাছিলোঁ, আৰু এদিন কাপোৰ নুধুলে বহুত কাপোৰ হৈ যায়। আৰু এইফালে আহি চাওঁ যে আম্মাই পূৰা কাপোৰ মেলি দিয়াত ব্যস্ত হৈ আছে। তাৰপিছত ময়ো আম্মাক অলপ হেল্প কৰি দিলোঁ কাপোৰ মেলি দিয়াত, আৰু দুইটাই কথা পাতি কাপোৰ মেলি দি আছোঁ। আৰু যিহেতু এতিয়া ৰ'দটো অলপ দেৰিকৈ আহে, সেইকাৰণে আমি পথাৰতে এনেকৈ ৰছী বান্ধি লৈছোঁ, যাতে কাপোৰবিলাক ভালকৈ মেলি দিব পাৰোঁ, আৰু সোনকালে শুকাই যায় কাপোৰবিলাক। চোতালত ইমান এটা ৰ'দ নপৰে, যিহেতু ঠাণ্ডাৰ দিন, ৰ'দটো সোনকালে গুচি যায়। তো আম্মা আৰু মই ইয়াতে কাপোৰ মেলি দি আছোঁ, আৰু কাপোৰ মেলি দি পেলাই আহি পেলাই আমাৰ সম্পত্তিকেইটা চালোঁ। এইবিলাক হ'ল আম্মাৰ সম্পত্তি। আম্মাই হাঁহ, মুৰ্গী পোহে, বহুত হাঁহ আছে আম্মাৰ, মুৰ্গী বহুত আছে, আৰু বহুত ঘৰৰে কণী খোৱা যায় বহুত, সেইটো প্ৰফিট। আৰু ঘৰৰে হাঁহ, মুৰ্গী এইবিলাক খাই থকা যায়। ঘৰৰ বস্তু খোৱাৰ মজাই বেলেগ। তাৰপিছত এই যে কাম শেষে নহয়, আৰু এটাৰ পিছত এটা কৰিয়ে থাকিব লাগে, আৰু দেখিও মানে ৰৈ থাকিব নোৱাৰি। কাপোৰবিলাক যিহেতু শুকাই গৈছিল, তাৰপিছত মই আনি পেলাই চব জাপি থৈ আছোঁ, আৰু গা পা ধুই পেলাই ডাৰ্চিৰ পাপাকো ভাত দিলোঁ, আৰু মই অলপমান চুলি ফনিয়াই আছোঁ বহি ইয়াতে বিচনাত বহি, আৰু ডাৰ্চিৰ পাপাৰ লগত কথা পাতি আছোঁ। আৰু আজি মোৰ আৰু আম্মাৰ দাৱত আছে, মানে সদায় মুনুৰ পাপাহঁতে দাৱত খায়, আজি মোৰ আৰু আম্মাৰ দাৱত আছে। তো ইহঁতৰ কাৰণে ভাত আঞ্জা বনাইছিলোঁ, আৰু মই আৰু আম্মা আৰু ডাৰ্চি দাৱত খাব। ডাৰ্চিক ক'লোঁ ঘৰত ভাত খাবৰ কাৰণে, কিন্তু ডাৰ্চিয়ে ঘৰত ভাত নাখালে, ক'লে যে তোমালোকে য'ত খাবা তাতেই ভাত খাম। আৰু তাই
ঘৰতে যি প্ৰব্লেম দিয়ে বাহিৰত গ'লেতো আৰু প্ৰব্লেম, সেইকাৰণে মোৰ মানে ভয়ে লাগে ক'ৰবাত গ'লে ভাত খোৱাবৰ কাৰণে। তাৰপিছত ওলাই আহি পেলাই ডাৰ্চি, মই, আম্মা এনেকৈ ঘৰৰ কাষতে মানে দাৱত আছিলে, ঘৰৰ একদম ওচৰতে দাৱত আছিলে। তো আমি খাবৰ কাৰণে আহি গ'লোঁ ইয়াত, আৰু ইয়াতে কিছুমান মানুহ ইনভাইট কৰিছিলে, আমি আহি চাওঁ যে সিহঁতে খাই আছে। তো তাৰপিছত আমি খাবৰ কাৰণে ইয়াতে বহি গ'লোঁ। ডাৰ্চিয়ে কৈছে আজি বোলে তাই নিজে খাব, তো কি কৰিব, কাপোৰ চাপোৰ চব লেতেৰা কৰি দিব। তো ময়ো মানে ভাবি আছিলোঁ খাক বাৰু, নিজে খোৱা শিকাটো ভাল, মানে বেলেগে খুৱাই দিলে যিমান দেৰি লাগে তাতকৈ নিজে খালে অলপ সোনকালে হয়। তো তাৰপিছত আহিলোঁ, তাই টোপনি নগ'ল আৰু মোবাইল চোৱাত ব্যস্ত হৈ আছে, আৰু ময়ো তাৰ কাষত বহি আছোঁ। যিহেতু এতিয়া কোনো কাম নাই আৰু ভাটিবেলাৰ সময় আজৰি পাইছোঁ, এতিয়া কোনো কাম নাই, এতিয়া ডাৰ্চিৰ লগত অলপ সময় পাৰ কৰিম। আৰু মোৰ ব্লগটো মই ইয়াতে সামৰণি মাৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেল।